हेलो बंधु बान्धवीসকল মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া বনাম কিবা এটা ৰেচিপি তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰো কাৰণ আজি দি আছে পুৰা বৰষুণ আৰু বৰষুণত কিবা কিবি খাবলৈ মন যায় সো চাই থাকো মোৰ ভিডিঅ'টো তো গাইস ইমান বৰষুণ দিছে এনেকা বৰষুণ দিলে বহুত ভাল লাগে বতৰটো বহুত ঠাণ্ডা হৈ গৈছে আৰু দেখিবলৈও বহুত ভাল লাগিছে বতাহ দিছে বহুত বেছি বৰষুণ দিছে চাও So guys, মই এতিয়া বনাম পকৰি মানে পিয়াজি বনাম তাৰ আগতে লালমোহনটো খাই লৈছো এইটো চাও এইটো এয়া প্ৰথমতে মই পিয়াজখিনি মিহি মিহিকৈ কাটি লৈছো এনেদৰে পিয়াজখিনি কাটি লোৱাৰ পিছত ইয়াত মই বেচন দি লৈছো আপোনালোকে এনেকৈ প্ৰয়োজন অনুসৰি যিমান পিয়াজ কাটে সিমান মতে বেচন দি দিব তাৰ পিছত তাত অলপ নিমখ দিব জলকীয়া গুৰি দিব অলপমান হালধি দিব আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব এই আচাক আমাৰ মিক্স কৰা হৈ গ'ল এতিয়া কেৰাহী এটা তেল গৰম কৰি ৰিফাইন দিব আৰু ধুনিয়াকৈ এইখিনি এটা এটাকৈ ভাজি ল'ব আৰু ইফালে বনাম মই এতিয়া মেগী এটা ডিম লৈছো আৰু মেগীখিনি বইল কৰি লৈছো এতিয়া বইল কৰি হৈ গ'ল মেগীখিনি উঠাই লৈছো পানীখিনিৰ পৰা এতিয়া কেৰাহীত তেল দিছো তাত মিহি মিহিকৈ কাটি লোৱা পিয়াজ আৰু জলকীয়া দিছো তাত ডিমটো দি দিছো এয়া ডিমখিনি এনেদৰে গুড়া কৰি দিব পিয়াজ আৰু ডিম মিক্স কৰি পেলাই তাত মেগীখিনি দি দিব ইয়াৰ অকণমান মই জ্বলা ভাল পাওঁ কাৰণে জলকীয়া গুৰি দিছো আৰু মেগীৰ মছলা দিছো এয়া এইখিনি ভালদৰে মিক্স কৰি ললো আমাৰ মেগী ৰেডি আৰু এফালে চাহ উতলি আছে এয়া চাহ মই বনোৱা পকৰিখিনি কি ধুনিয়া হৈছে পিয়াজি আৰু এইখিনি মই এনেই চাটনি অলপ বনাই লৈছো আদা নহৰু দি এয়া চাহ আমাৰ পিয়াজি ৰেডি হৈ গ'ল ৰেডি আৰু বৰষুণ দি আছে সো এতিয়া খাম গৰম গৰম পকৰি আপোনালোকেও বনাই খাওক গৰম গৰম পকৰি ঠাণ্ডা বতৰ এয়া চাওক মই বনোৱা মেগীখিনি কি ধুনিয়া হৈছে আৰু খাবলৈ বহুত ধুনিয়া বহুত টেষ্টি হৈছে আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব সো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো